নমস্কাৰ সকলোকে পুনৰবাৰ আসাম সাৰ্ভিস চেনেলটোলৈ আন্তৰিক স্বাগতম জনাইছো। এই ভিডিঅ'টোত আপুনি জানিব পাৰিব অসম শিক্ষা বিভাগৰ ৰিমছ এপটোত ষ্টুডেণ্টৰ নাম বা ছাত্ৰ-ছাত্ৰীৰ নাম কেনেকৈ শুদ্ধ কৰিব ইয়াৰ সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ প্ৰচেছ। যদিহে ৰিমছ এপত ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত ষ্টুডেণ্টৰ নামটো কিবা কাৰণত ভুল হৈ গ'ল আৰু এতিয়াও ৰিমছ এপত সেইটো ভুল হৈয়ে আছে, তেনে ক্ষেত্ৰত আপুনি এইটো ভিডিঅ' সম্পূৰ্ণ শেষলৈকে চোৱাৰ পাছত আপুনি নিজেই মোবাইলতে ৰিমছ এপত ষ্টুডেণ্টৰ নামটো শুদ্ধ কৰি ল'ব পাৰিব। তাৰ আগতে যদিহে আপুনি এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়া আপুনি আমাৰ সকলোবোৰ ভিডিঅ' পোনপ্ৰথমতে পাই থাকিব। এতিয়া প্ৰথম কথা হ'ল ৰিমছ এপত ষ্টুডেণ্টৰ নাম শুদ্ধ কৰিবলৈ হ'লে আপুনি ৰিমছ এপটোৰ দ্বাৰা এইটো কাম কৰিব নোৱাৰে। আপুনি ৰিমছৰ যিটো ৱেবছাইট হয় ৱেবছাইটটোত ভিজিট কৰিব লাগিব। আপোনালোকে দেখিবলৈ পাইছে এইটোৱে হৈছে ৰিমছৰ ৱেবছাইট। ৰিমছ ৱেবছাইটটোত ভিজিট কৰিবলৈ হ'লে প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ কোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব, যেনে ক্ৰম ব্ৰাউজাৰ, আৰু ইয়াতে আপুনি লিখি চাৰ্চ কৰি দিব এনেদৰে ssa.rims এনেদৰে লিখি আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছত প্ৰথমতে যিটো লিংক আহিব সেই লিংকটোতে আপুনি ক্লিক কৰি দিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ৰিমছ আসাম পৰ্টেল এনেদৰে, আৰু ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে এখন ইণ্টাৰফেচ আপুনি দেখিবলৈ পাব। ইয়াতে প্ৰথমতে আপুনি ক্ৰম ব্ৰাউজাৰটো ডেস্কটপ চাইড কৰি ল'ব, তেতিয়া আপোনাৰ সুবিধা হ'ব। এতিয়া ইয়াতে ইউজাৰ নেমত আপোনাৰ স্কুলৰ ডাইচ কোডটো দি দিব আৰু পাছৱৰ্ডত আপুনি বহাই দিব school@123। তাৰপিছত এই যিটো কেপচা কোড কেপচাটো ইয়াতে ফিলআপ কৰি লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ লগে লগে আপুনি লগইন হৈ যাব। মই সকলোখিনি ফিলআপ কৰি আপোনালোকক দেখুৱাই আছোঁ। মই ইয়াতে ইউজাৰ নেমত এখন স্কুলৰ ডাইচ কোডটো বহাই দিলোঁ আৰু পাছৱৰ্ডটো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে বহাই দিলোঁ, আৰু এই যিটো আখৰৰ কেপচাটো ইয়াতে ফিলআপ কৰি লগইনত ক্লিক কৰিছোঁ। আপুনিও লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ লগে লগে এনেদৰে আপুনি দেখিবলৈ পাব, অৰ্থাৎ আপুনি লগইন হৈ গৈছে। এনেদৰে নতুন ইণ্টাৰফেচখন আপুনি দেখিবলৈ পাব। এতিয়া ইয়াতে আপুনি সোঁহাতে তিনিডাল আঁচ দেখিবলৈ পাব, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে বাওঁহাতে আপুনি কেইবাটাও অপশ্যন দেখিবলৈ পাব, ডাছবৰ্ড, স্কুল মেনেজমেণ্ট, টিচাৰ এণ্ড ষ্টাফ, ষ্টুডেণ্ট মেনেজমেণ্ট, এটেণ্ডেঞ্চ মেনেজমেণ্ট, এনেদৰে কেইবাটাও অপশ্যন আপুনি দেখিবলৈ পাব। ইয়াতে আপুনি ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰিব। ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰাৰ লগে লগে হালধীয়া বেকগ্ৰাউণ্ডৰ এটা চাব মেনু অপেন হৈ আহিব এনেদৰে। ইয়াতে লিখা থাকিব ষ্টুডেণ্ট লিষ্টিং, ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন, এড মাল্টিপল ষ্টুডেণ্ট, প্ৰমোশ্যন এণ্ড ৰিপিটাৰ এনেদৰে। এতিয়া ষ্টুডেণ্টৰ নাম শুদ্ধ কৰিবলৈ হ'লে ষ্টুডেণ্ট লিষ্টিঙত ক্লিক কৰিব লাগিব। ষ্টুডেণ্ট লিষ্টিঙত ক্লিক কৰিব, প্ৰথম যিটো অপশ্যন ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেদৰে আপুনি দেখিবলৈ পাব। তললৈ যাব আপুনি, এনেদৰে আপুনি দেখিবলৈ পাব। এতিয়া যিটো ক্লাছৰ ষ্টুডেণ্টৰ নাম আপুনি শুদ্ধ কৰিবলৈ বিচাৰিছে সেই ক্লাছটো প্ৰথমতে আপুনি চিলেক্ট কৰি ল'ব লাগিব। গতিকে আপুনি চিলেক্ট ক্লাছত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেদৰেকৈ আহি যাব। ইয়াতে আপুনি যিটো ক্লাছৰ ষ্টুডেণ্টৰ নাম শুদ্ধ কৰিবলৈ বিচাৰিছে সেই ক্লাছটো আপুনি প্ৰথমতে চিলেক্ট কৰি ল'ব এনেদৰে। চিলেক্ট কৰাৰ লগে লগে সেই ক্লাছটোত কেইটা ষ্টুডেণ্ট আছে সকলোৰে নাম এনেদৰে শ্ব' হ'ব। ইয়াতে ষ্টুডেণ্টৰ ইউনিক আইডি, ষ্টুডেণ্ট নেম, ফাদাৰ্ছ নেম, ক্লাছ, জেণ্ডাৰ সকলোখিনি আপুনি দেখিবলৈ পাব। এতিয়া ষ্টুডেণ্টৰ নাম চেঞ্জ বা শুদ্ধ কৰিবলৈ হ'লে ষ্টুডেণ্টৰ বিপৰীতে থকা চিলেক্ট একশ্যন যিটো দেখিছে আপুনি ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে তিনিটা অপশ্যন আপুনি দেখিবলৈ পাব, এডিট, ভিউ, আপডেট ষ্টেটাছ এনেদৰে। ইয়াতে আপুনি এডিট অপশ্যনত ক্লিক কৰিব লাগিব। মই ইয়াতে 3 নম্বৰ যিজন ষ্টুডেণ্ট ইয়াতে আপোনালোকে দেখিবলৈ পাইছে শ্ৰী ৰুবুল গগৈ। ইয়াৰ নামটো ৰুবুলৰ ঠাইত মানসজ্যোতি কৰিব লাগে, অৰ্থাৎ শ্ৰী ৰুবুল গগৈৰ ঠাইত শ্ৰী মানসজ্যোতি গগৈ হ'ব লাগে। গতিকে মই আপোনালোকক এইটো চেঞ্জ কৰি দেখুৱাম। গতিকে মই এতিয়া চিলেক্ট একশ্যনত ক্লিক কৰিছোঁ। ইয়াৰ পিছত এডিট অপশ্যনত ক্লিক কৰিছোঁ। আপুনিও ক্লিক কৰিব এনেদৰে। এডিট অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকৈ তললৈ আহিব। আপুনি তললৈ অহাৰ লগে লগে আপোনাৰ ষ্টুডেণ্ট যিজন আপুনি চিলেক্ট কৰি লৈছিলে তেওঁৰ সবিশেষ এনেদৰে আপুনি দেখিবলৈ পাব সকলোখিনি। যিহেতু মই নামটো শুদ্ধ কৰিব লাগে গতিকে আপুনি নেম অফ ষ্টুডেণ্টত আহি যাব। ইয়াতে আপুনি দেখিবলৈ পাইছে ৰুবুল গগৈ, গতিকে মই সেইটো ৰুবুলৰ ঠাইত মানসজ্যোতি লিখি দিম। আপুনি যিটো বিচাৰে সেইমতে আপুনি লিখি দিব, মানসজ্যোতি এনেদৰে লিখি দিব আপুনিও। আৰু লিখাৰ পাছত আপুনি আৰু যদি বাকী কিবা আপুনি চেঞ্জ কৰিবলৈ বিচাৰে তেতিয়াহ'লে আপুনি ইয়াতে চেঞ্জ কৰিব পাৰিব। ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ডিষ্ট্ৰিক্ট, ব্লক সকলোখিনি আপুনি ইয়াতে চিলেক্ট কৰি শুদ্ধ কৰিব পাৰিব যদিহে ভুল হৈ থাকে। নামটো আপুনি এনেদৰে শুদ্ধ কৰাৰ পাছত আপুনি তললৈ যাব, তললৈ স্ক্ৰল ডাউন কৰিব আৰু যিটো নেক্সট বুটাম ইয়াতে ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ লগে লগে ছাকচেছ এনেদৰে আপুনি এটা গ্ৰীণ মেছেজ দেখিবলৈ পাব। লগে লগে আপুনি এই পেজটোৰ পৰা এটা নতুন পেজ এডমিশ্যন ডিটেইলছ পেজটোলৈ আপুনি আহি যাব, আৰু বাওঁহাতে আপুনি কোনটো ষ্টেপ বা পেজত আছে সেইটো আপুনি দেখিবলৈ পাব। পুনৰ আপুনি পেজটো তললৈ স্ক্ৰল ডাউন কৰিব আৰু নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ লগে লগে আপুনি পুনৰ নেক্সট যিটো পেজ বা ষ্টেপ সেই ষ্টেপটোলৈ আপুনি গুচি যাব অট'মেটিকেলি, আৰু ছাকচেছ ষ্টুডেণ্ট ডিটেইলছ আপডেট ছাকচেছফুলি এনেদৰে মেছেজটো দেখিবলৈ পাব। আৰু এই পেজটোতো আপুনি তললৈ থকা নেক্সট বুটামটোত ক্লিক কৰিব।
ইয়াৰ লগে লগে ষ্টুডেণ্ট পাৰফৰ্মেঞ্চ পেজটো এনেকৈ আহি যাব আৰু আপুনি তললৈ স্ক্ৰল ডাউন কৰি ইয়াতো আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ লগে লগে ষ্টুডেণ্ট ৱেলফেয়াৰ ডিটেইলছ পেজটো এনেকৈ আহি যাব। ইয়াতো আপুনি তললৈ স্ক্ৰল ডাউন কৰিব আৰু স্ক্ৰল ডাউন কৰি নেক্সটত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে শেষৰ যিটো পেজ ষ্টুডেণ্ট বেংক একাউণ্ট পেজটো আহি যাব। ইয়াতে আপুনি ছেভ বুটামত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আপোনাৰ অলপ লোডিং হ'ব আৰু আপোনাৰ যিজন ষ্টুডেণ্টৰ নামটো শুদ্ধ হৈ যাব। ষ্টুডেণ্টজনৰ নাম শুদ্ধ হ'ল নাই এতিয়া আমি চেক কৰিম। ক্লাছ 8 চিলেক্ট কৰিছোঁ, গতিকে আমি পুনৰ আগৰ প্ৰচেছটোত গৈছোঁ। ইয়াতে আপুনি দেখিবলৈ পাইছে শ্ৰী মানসজ্যোতি গগৈ আপুনি দেখিবলৈ পাইছে, যিটো আগতে আছিলে শ্ৰী ৰুবুল গগৈ, গতিকে ইয়াতে শুদ্ধ হৈ গৈছে। গতিকে আপুনি এনেদৰে ৰিমছ এপত ভুল হৈ থকা ষ্টুডেণ্টৰ নাম শুদ্ধ কৰিব পাৰিব।